Hello everyone, মই দেবজানী বৰুৱা আপোনালোকক পুনৰবাৰ মোৰ চেনেলতে স্বাগতম জনাইছো। আজিৰ টপিকটো হৈছে যে আমি মোবাইল ফোন এডিকশন বা টিভি এডিকশন আমাৰ নিজৰ ল'ৰা-ছোৱালী বিলাকৰ পৰা কেনেকৈ আমি ব্ৰেক কৰিব পাৰো। এটলিষ্ট মানে কি হ'ল আমিতো নিজৰ সিহঁতৰ গেজেটছ সমূহ টিভি হওক বা টেলিভিছন টিভি হওক বা মোবাইল ফোন হওক বা লেপটপ হওক বা যিকোনো এনেকুৱা গেজেটছ সমূহ আমি কমপ্লিটলি মানে তাহাঁতৰ পৰা নাইকিয়া কৰি দিবলৈ নোৱাৰোঁ। যিহেতু এইটো টেকন'লজিয়ে যুগ হয়, আমাক অলপ হ'লেও তেওঁলোকক টাচত ৰাখিব লাগিব। আদাৰৱাইজ আৱাৰ চাইল্ড বিকাম হেণ্ডিকেপ টুৱাৰ্ডছ দ্য ৱৰ্ল্ড ইন টাৰ্মছ অফ টেকন'লজি। আইডিয়া ইউজ কৰিব লাগিব যাতে সিহঁতৰ যোনটো গেজেটছ ইউজ কৰাৰ এডিকশ্যন সেইটোতো ট'টেলি ব্ৰেকডাউন হৈ যায়, তাৰ লগতে সিহঁতি বৰো নহয় আৰু নিজৰ কেৰেক্টাৰ ডেভেলপমেণ্ট হোৱাৰ যথেষ্টখিনি সহায় হয়। চ' চাওঁ আহক এনেকুৱা আইডিয়াসমূহ কেনেকুৱা হয় আমি আজি ডিছকাছ কৰোঁ। যেতিয়া আমাৰ সন্তানসমূহ বৰ হয় তেতিয়া তেওঁলোকক টিভি নহ'লে মোবাইল ফোনছ বা টেবলেট এনেকুৱা ধৰণৰ গেজেটছসমূহ নিদি আমি তেওঁলোকক কিছুমান এক্টিভিটিত ইনভলভ কৰিব পাৰোঁ। যেনেদৰে সিহঁতি ছাপ'জ যিকোনো এটা বস্তু ভাল পোৱা এক্টিভিটি আপোনালোকে দিব পাৰে। যেনেকৈ সিহঁতি যদি চাইক্লিং কৰি যদি ভাল পায় সিহঁতি চাইক্লিং কৰিবলৈ দিব লাগে। আৰু যদি সিহঁতি কুকিং বা ছোৱালী যদি হয় বা ল'ৰাও হ'লে আজিকালিতো কুকিংটো ভাল পায়। যদি আপোনালোকৰ সন্তানটি যদি অলপমান ডাঙৰ হয় তেতিয়াহ'লে আপোনালোকে তেওঁলোকক কুকিং কৰিব দিব পাৰে। যদি সৰু হ'লেও তেওঁলোকক ন' ফ্লেম কুকিং মানে জুই ইউজ নকৰাকৈ যিবিলাক কুকিং আছে সেইবিলাক দিব পাৰে। যেনেকৈ চাট বনালে আপুনি আলুটো যেনিবা বইল কৰি দিলে তেওঁলোকক যিবিলাক যে কটাৰী এইবিলাক পোৱা যায় যে কেক কাটিবলৈ, সেনেকুৱা ধৰণৰ কটাৰী আনি পিনি সিহঁতক আলুটো কাটিবলৈ দিয়ক। তাৰ ওপৰতে চাট মছলা বা সেনেকুৱা ধৰণৰ চচ এনেকৈ দি পিনি সিহঁতক সেনেকৈ ধৰণে আলু চাট বনাব শিকাব পাৰে। সৰু ল'ৰা ছোৱালীক ন' ফ্লেম কুকিংটো আপোনালোকে সেনেকৈ দিব পাৰে। এইটো এটা 1 নম্বৰ আইডিয়া হয় যিটো মই মোৰ ল'ৰাটিৰ লগত মই ফ্ৰিকুৱেণ্টলি ইউজ কৰোঁ। সি এতিয়া আলু চাট বনাই বহুত ভাল পায়, মানে সি ফ্ৰিকুৱেণ্টলি আলু চাট বনাই থাকে। নেক্সট আইডিয়াটো হৈছে যে গাৰ্ডেনিংটো কি হয় এনেকুৱা এটা বস্তু যে যিটো সিহঁতৰ কেৰেক্টাৰটো ডেভেলপটো হ'বই, তাৰ লগতে যে আমাৰ নিজৰ এনভাইৰনমেণ্টটো যে কেনেদৰে গ্ৰীনিছ কৰি ৰাখিব লাগে তাৰো যথেষ্টখিনি তেওঁলোকে আইডিয়া পায়। আৰু তেওঁলোকৰ যিটো চব্জি আমি ফ্ৰিকুৱেণ্টলি দেখা যায় যে আমি সৰু ল'ৰা ছোৱালীবিলাকে ভেজিটেবলছ খাবলৈ খুব বেয়া পায়। আমি তেতিয়া কি কৰোঁ যেতিয়া কাৰণ এইটো মোৰ ফুল প্ৰুফ আইডিয়া হয়, যিহেতু মই লাষ্ট ইয়েৰ কি কৰিলোঁ মোৰ ল'ৰাটো যেতিয়া 2 years আছিলে তেতিয়া তাক মই মানে চব্জি পাচলি খুৱাবলৈ খুব অসুবিধা পাইছিলোঁ। তেতিয়া কি কৰিলোঁ মই যে এনেকুৱা বিনছসমূহ আনি বিনছৰ এই গুটিসমূহ আনি পিনি মই বিনছ লগালোঁ। তাৰপিছত আৰু তাকো ইনভল্ভ কৰিলোঁ যে সিও অকণমান সহায় কৰি দিয়ে, গুটিটো পুতিবলৈ সহায় কৰি দিয়ে, পানী দিয়াত অলপ সহায় কৰি দিয়ে। মই বিনছ লগালোঁ, তাৰপিছত আকৌ মই টমেটো লগাইছিলোঁ। এনেধৰণে কি হ'ল যেতিয়া বিনছ আৰু টমেটো যেতিয়া লাগিছিলে সি বহুত এক্সাইটেড হৈ গৈছিলে, ফুল ফুলিছে, খুব এক্সাইটেড হৈ গৈছে, গছজোপা কেনেকৈ ডাঙৰ হৈছে, গুটিটোৰ পৰা কেনেকৈ পুলিটো ওলাইছে, গজালি কেনেকৈ মেলিছে, পুলি হৈছে, ডাঙৰ হৈছে, তাত পানী দিয়া পৰা আদি কৰি যেতিয়া ফ্ৰুটছটো লাগিছে, ফুলৰ পৰা যেতিয়া ফ্ৰুটছ আহিছে তেতিয়া মানে সি ইমানেই এক্সাইটেড হৈ গৈছিলে। তাৰপিছত যেতিয়া মই আনিছোঁ তেতিয়া ইজিলি সি বিনছ খাইছে, তাৰপিছত টমেটো খাইছে, ঠিক তেনেদৰে ইভেন সি লাই শাকো খাইছে সেনেকৈ। আৰু এই যে মানিমুনিও মই তাক লগাবলৈ দিছিলোঁ। মই এনেকৈ মানিমুনি সৰু পুলি এটা আনি পিনি মই টাবত লগালোঁ। তেতিয়া কি হ'ল যেতিয়া সি মানিমুনিও মানে সি ভাবিছে যে সি লগাইছে সি এইটো খাব লাগে। চ' এটা গাৰ্ডেনিঙো এটা বহুত ভাল এটা আইডিয়া হ'ব পাৰে নিজৰ ল'ৰা ছোৱালীসমূহৰ ফ্ৰী টাইমত মানে এংগেজ কৰি ৰখা, এক্টিভ কৰি ৰখাত। তেতিয়া কি হয় তেওঁলোকেতো নিজৰ চব্জিখিনিৰ লগতো বহুতখিনি মানে পৰিচয় হৈ যায় আৰু যিহেতু সি নিজে হাতেৰে উগাইছে বস্তুটো গ্ৰ' কৰিছে তেনেহ'লে সি মানে সেই বস্তুখিনি খাবলৈও মানে হেজিটেট ফিল নকৰে। 2 নম্বৰ টিপছ যিটো মই এপ্লাই কৰিছোঁ। 3rd টিপছটোত আছে যে এনেদৰে এতিয়া মোৰ ল'ৰাটো 3 বছৰ হৈছে, এতিয়ালৈকে মই তাক শিকোৱা নাই যে মানে কি কয় ইণ্টাৰনেটত যোনটো মানে বাটন আছে, কোনটো বাটনে ইণ্টাৰনেট অন কৰে আৰু কোনটো বাটনে ইণ্টাৰনেট অফ কৰি দিয়ে। চ' সি এইটো নাজানে। যেতিয়া সি তাক পঢ়িবলৈ হয় তেতিয়া কি কৰোঁ মই ইণ্টাৰনেটটো বাটনটো মনে অফ কৰি দিওঁ। তেতিয়া মই তাক কওঁ যে এই ল'ৰা ছোৱালীখিনি স্কুল গুচি গৈছে, চ' এতিয়া তোমাৰো পঢ়িবলৈ টাইম আহিছে, এতিয়া তুমিও পঢ়া। তেতিয়া কি হয় সিও মানে খুব মানে ইণ্টাৰেষ্ট লৈ পিনি খুব পঢ়ি পিনি মানে সি কয় যে মা ল'ৰা ছোৱালীখিনি যদি আহিছে তুমি মোক চাবলৈ দিয়া না।
ইভেন সকলো কাম সি নিজৰ কৰিবলগীয়া কামখিনি ইভেন ফিনিছ কৰি লয় তেতিয়া আৰু মোবাইলটো দিয়াত কোনো মানে বেয়া পাবলগীয়া একো নাই সেইকাৰণে মই তেওঁ মোবাইলটো দিওঁ বা 10 বা 15 মিনিট চাবৰ কাৰণে তাৰপিছত আকৌ নিজৰ এই মানে মন ঘৰত যিবিলাক কাহিনী আছে সেইবিলাক কৈ দিওঁ যে সিহঁতৰ ভোক লাগিছে সেইকাৰণে গুচি গ'ল মানে পটককৈ মানে মই ইণ্টাৰনেটটো অফ কৰি দিওঁ তাৰপিছত আৰু মই কৈ দিওঁ যে সিহঁতৰ ভোক লাগিছে কাৰণে গুচি গ'ল তাৰপৰা এতিয়া টোপনি ধৰিছে ভাগৰ লাগিছে এনে যিটো মানে এটা বাকৱাচ কাহিনী এটা কৈ দিলে সিহঁতি বিলিভ কৰি যায় এনেদৰে মই তাৰ কি হয় মানে ষ্ট্ৰিক্টকৈ হ'ব লাগিব যে মোবাইল পাবা বা টিভি পাবা আফটাৰ ডুইং ইয়ৰ হোমৱৰ্ক অৰ আফটাৰ ষ্টাডি মানে নিজৰ পঢ়া শেষ কৰাৰ পাছতহে মোবাইল পাবা আৰু আপ টু এ চাৰ্টেন টাইম আৰু সিহঁতক মানে সেই যেতিয়া টাইমটো আহিব তেতিয়া মানে তাহাঁতক নিজে ক'ব লাগিব যে আপুনি যে এইটো মানে চাই পিনি জাষ্ট অফ কৰি দিব লাগিব সিহঁতে যিটো মানে ভিডিঅ' চাই থাকিব সেই ভিডিঅ'টোত যদি আপুনি মাজতে যদি অফ কৰি দিওঁ সিহঁতেতো নিজৰ খং কৰিব বা টেনট্ৰামছ দেখাব সিহঁতে আপোনাৰ কথা নেমানিব সেইকাৰণে আপুনি তাহাঁতক মানে ৰেছপনচিবিলিটিটো দেখাবৰ বাবে আপোনালোকে এনেকৈ ক'ব পাৰে যে এই ভিডিঅ'টো চাই বা এই চিৰিয়েলখন চাই তোমালোকে অফ কৰি দিবা আৰু যেতিয়া সিহঁতি অন টাইমত অফ কৰিব তেতিয়া সিহঁতক মানে এটা বহুত ক্ৰেডিট দিব পাৰি যে সিহঁতি মানে ডাঙৰ হৈ গৈছে সেইকাৰণে মানে কথা শুনিছে সেনেকুৱা ধৰণৰ কিছুমান ক্ৰেডিট দিলে সৰু ল'ৰা ছোৱালীবিলাকে খুব বেছি উৎসাহ পায় আৰু সেই কামটো সিহঁতি সঘনাই কৰিব বিচাৰে এইকেইটা তাৰপিছত আৰু তাৰ লগতে আমি সৰু ল'ৰা ছোৱালীবিলাকক পঢ়া মানে খেলি থকা সময়তে আমি সিহঁতক পঢ়াবও পাৰি যেনেকৈ আমি কেনেকুৱা কালাৰ শিকালোঁ খুব কালাৰফুল আইটেমছ কিছুমান লৈ ল'লে ইভেন আপুনি বেলুনছো ল'ব পাৰে বেলুনছবিলাকক খুব কালাৰফুল বেলুনছ হ'ব পাৰে মই কি কৰোঁ মোৰ যেতিয়া ল'ৰাটি সৰু আছিলে সৰু মানে কি আৰু লাষ্ট ইয়েৰ 2 বছৰ যেতিয়া আছিলে তেতিয়া মই কি কৰিছিলোঁ কালাৰফুল বেলুনছসমূহ আনিছিলোঁ খেলাৰ সময়ত মানে কি হ'ল মোৰ দোকানতে দুটা বেলুনছ লৈ লওঁ হোৱাইট হওক বা ৰেড হওক বেলেগ যিকোনো কালাৰ এনেকৈ লৈ লওঁ আৰু তেতিয়া ক'ব পাৰোঁ যে হোৱাইট কালাৰ কোনটো সেনেকৈ বা ৰেড কালাৰ কোনটো সেনেকৈ কৰিব পাৰি বা তাতে আৰু বেছি মানে ইণ্টাৰেষ্টিং বনাবৰ কাৰণে আপোনালোকে কিছুমান গানো গাব পাৰে যেনেকৈ হোৱাইট কালাৰ ৱেৰ আৰ ইউ লাইক ডেট বা ৰেড কালাৰ যদি আপুনি ৰেড কালাৰটো শ্ব' কৰিবলৈ দেখাইছে তেতিয়া ক'ব পাৰে যে ৰেড কালাৰ ৱেৰ আৰ ইউ তেতিয়া সিহঁতক মানে দেখাবলৈ ক'ব যে ৰেড কালাৰটো এনেদৰে বা সেনেধৰণে সিহঁতক মানে কৈ সিহঁতক কালাৰ্ছো শিকাব পাৰে বা মানে যিকোনো বস্তুৰ শ্বেপো শিকাব পাৰে ট্ৰাইংগলছ হওক ৰেক্টেংগলছ হওক চাৰ্কলছ হওক সেনেকুৱা ধৰণৰ যিকোনো শ্বেপ শিকাব পাৰে যে আৰু কাউণ্টিঙো শিকাব পাৰে সেনেকৈ কৰে চ' এইখিনি মই আপোনালোকক কিছুমান আইডিয়া দিলোঁ এইসমূহ আইডিয়া মানে মই নিজে ইমপ্লিমেণ্ট কৰিছোঁ আৰু ফুল প্ৰুফ আইডিয়া হয় আৰু মোৰ ল'ৰাটি একদম ভালকৈ আছে আৰু তাৰ মানে কোনো মোবাইল ফোন চোৱাৰ এডিকশ্যন নাই যেতিয়া মই তাক কওঁ যে বন্ধ কৰিবলৈ সি বন্ধ কৰে আৰু যেতিয়া পঢ়িবলৈ কয় তেতিয়া সি পঢ়ে চ' আপোনালোকে সিহঁতক গাৰ্ডেনিং শিকাব পাৰে গাৰ্ডেনিং ইজ এ বেষ্ট অপশ্যন কালাৰ শিকাব পাৰে বা যি খেলি থাকিব সিহঁতক লগতে সেনেকুৱা ধৰণৰ এক্টিভিটিছ মানে লাৰ্ণিং এক্টিভিটিছসমূহ ইনক্লুড কৰিব পাৰে কণ্ডিশ্যন দিব পাৰে যে ইমানখিনি কৰিলেহে এইটো বস্তু পাব সেনেকুৱা ধৰণৰ কিছুমান এক্টিভিটিত ইনভলভ কৰিব পাৰে আৰু যদি সিহঁতি বিচাৰে যে আপোনালোকে অলপমান হ'লেও দিনে আধা ঘণ্টা হ'লেও তেওঁলোকক টাইম দিব লাগিব যে আপোনালোকে খেলি বেয়া পালেও সিহঁতৰ লগত খেলিব লাগিব মানে এনেকুৱা কিছুমান এক্টিভিটি কৰিলেহে নিজৰ যোনটো মানে তেওঁলোকৰ যোনটো এডিকশ্যন সেই এডিকশ্যনটো আমি দূৰ কৰিব পাৰিম চ' আশা কৰিছোঁ আপোনালোকে এইকেইটা পইণ্ট ইমপ্লিমেণ্ট কৰিব বুলি চ' আজিলৈ আহোঁ নমস্কাৰ